হাই গাইছে, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি এটা বিশেষ মই এটা ভিডিঅ' লৈ আহিলোঁ। আজি ব্ৰহ্মপুত্ৰৰ নদীৰ ব্ৰিজৰ ওপৰৰ পৰা এটা মানুহ তললৈ জাপ দিলে আৰু এতিয়া NDRF দি আহি বিচাৰি আছে। আপোনালোকক দেখাই আছোঁ ক'ত কি হৈছে। এতিয়া NDRF এতিয়া বিচাৰিব আৰম্ভ কৰিছে। যিজন মানুহ ৰাতিপুৱা টাইমত এই দুৰ্ঘটনাটো ঘটিলে, ব্ৰিজৰ ওপৰৰ পৰা জাপ দিছিলে তললৈ, আৰু এতিয়া উদ্ধাৰ হৈছে এখন স্কুটি আৰু এটা মোবাইল ফোন। আৰু এতিয়া বিচাৰিব কি হয় কি নহয় আপোনালোকক মই সম্পূৰ্ণ দেখুৱাবৰ কাৰণে ট্ৰাই কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকা, আৰু আপোনালোকে মোৰ চেনেলটো নতুন হয় যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনালোকৰ নতুন ভিডিঅ' আহিলে আপোনালোকে চাব পাৰিব, আৰু মই নিশ্চয় আপোনালোকক ভাল ভিডিঅ' দেখুৱাব চেষ্টা কৰিম। এয়া এতিয়া বিচাৰিব গৈছে। মানুহজন ৰিণ্টু বৰুৱা নাম, আৰু ঘৰ হৈছে বামুণী মৈদান। আৰু মানুহজন ইয়াৰ পৰা এইখন নলাৰ পৰা তলত জাপ দিছিলে, আৰু এখন স্কুটি আছিল লগত, স্কুটিখন ওপৰত আছে। ইয়াৰ পৰা এতিয়া তলত জাপ দিছিলে মানুহজন। এতিয়ালৈকে বিচাৰি পোৱা নাই। ৰাতিপুৱা টাইমত ঘটনাটো ঘটিছিল, আৰু এনেধৰণে মানুহ চাই পাৰৰ কাষে এনেকৈ হাতেৰে মানুহটো বিচাৰি আছে। এতিয়ালৈকে পোৱা নাই। বহুত টাইম হ'ল বিচাৰি আছে, বহুত ট্ৰাই কৰি আছে, কোনো সক্ষম হ'ব পৰা নাই এতিয়ালৈকে। আমি ভিডিঅ'টো এতিয়ালৈকে আপোনালোকক দেখাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক, নতুন যদি প্লিজ ছাবস্ক্ৰাইব কৰিব। ইয়াতে এতিয়া বিচৰা আৰম্ভণি কৰি আছে। ইয়াতে নদীত দলঙৰ পৰা জাপ দিছিলে ব্যক্তি। জাহাজ ফুটবুটি পানীত গেছে। উদ্যান বিচাৰি আহি পেলাই মাত্ৰ এতিয়ালৈকে কোনো ধৰণৰ মৃত্যুটো এতিয়ালৈকে বিচাৰি পোৱা নাই। বিচাৰি আছে আৰু যাব এতিয়া। সেই গাইছে, আশা কৰোঁ মই আপোনালোকৰ ভিডিঅ'টো দেখাবৰ সক্ষম হৈছে। আৰু আপোনালোকৰ মোৰ চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু মই আপোনালোকৰ নতুন ভিডিঅ' আনি দেখাবৰ কাৰণে সক্ষম হ'ম। আৰু এইটো ভিডিঅ' মানুহটো এতিয়াও বিচাৰি আছে, যদি বিচাৰিব আপোনালোকৰ নতুন মই পুনৰ ভিডিঅ'টো দিবৰ কাৰণে নিশ্চয় ট্ৰাই কৰিম। এতিয়া ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।